কি ভুল লাগি আছে দিনত দিনটো এনেকে বহি থাকবা লাগে কিমান দিন এনেকে বহি থাকিম আর ভগবান কি ভুল লাগে টিভি চিভি চাবা ভাল লাগা হৈছে মোবাইলটো টিপাক লগিনে একো নাই হোৱাটছএপত কায়ো মেছেজ নেদে ফেসবুকটো কিমান ঘুরে ঘুরে চাই থাকিম সবরে ধুনিয়া ধুনিয়া ফটো পা দেখি থাকো মোর দিবাক লগিন একো নাই দুখ লাগি যায় কোনো আপা চাপাই মেছেজ নেদে একো কত যাবাও নৰা হৈছে করোনার কারণে কি করু ঘরটোত থাকি থাকি মই পাগলাই হমাৰ হেন পাইছো জান ৰবা দে মই যাই আছো দে এই ঘৰৰ পৰা অলছোৱে জাষ্ট মই পামে আৰু তুমি অলপমান ৱেট কৰবা দে মোৰ কাৰণে দে জান কম যাই এই সময়তে ঘূৰা ঘূৰা শেষ নাই বাপ্পা কিমান ঘূৰে হাও এইটো মোৰ কাপোৰ পিন্ধছে ৰহ এক দি আছো ৰ মোক নুহুদাকে মোৰ কাপোৰ পিন্ধি যাবা অলছে পাগলি ফোনটো কাণত লৈ কক যা তই কি পিন্ধছা দেখছা না নাই তই মোৰ কাপোৰ কিয় পিন্ধছা মোক নুহুদাকে জান ৰবাচোন ৰবা দেই মই তোমাক ফোন কৰি আছো ৰবা মই যায়ে আছো ৰবা দেই হাও বা দেখোন তই এতে বহি আছা নেকি মই দেখাই নাছিলো হে তাৰ মানে কি জানা না বা সি মোক এইমাত্ৰ ফোন কৰি লগ ধৰাৰ কাৰণে মাতলা আৰু লগে নাপাওঁ দেচোন ইমান দিনৰ পিছে পিছে লগ পাই থাকো আৰু এতিয়া কি হ'ল মোৰ গোটেই কাপোৰ হপা মই ধুই দিছো একযোৰে কাপোৰ মাত্ৰ শুখোৱা আছে আৰু যাওবা লগ ধৰবা যাওঁতে সিযোৰো পিন্ধি গৈছিলো মই এতিয়া আজিও যদি মই সিযোৰে পিন্ধি যাওঁ সি আৰু কি ভাবব যে এই কাপোৰে নাই নেকি একযোৰে সদায় সদায় পিন্ধি আহে সেইকাৰণে তোৰ কাপোৰযোৰ পিন্ধলো বয়া পাইছা নেকি বা পিন্ধা কাৰণে পিন্ধা দে কিন্তু পিন্ধাৰ আগতে তই মোক একবাৰ সুধবা লাগে না নালগে কচোন সিযোৰ মোৰ নতুন কাপোৰ কিনি মই একদিনো পিন্ধা নাই পিন্ধি যাবার কাৰণে কোনো মানুহে বিচাৰিবা নাই আৰু কত ওলেও জানাই বয়ফ্ৰেণ্ড ফ্ৰেণ্ডো নাই সেইকাৰণে পিন্ধা নাই মই থৈ দিছো বোলে কোনবাৰ লগত কোনবা আপাৰ লগত কথা পাতলি ফ্ৰেণ্ড হলি লগ ধৰবার কাৰণে সিযোৰ পিন্ধি যাম ভাল লাগব নতুন হৈ থাকব তই পিন্ধি যদি ইথান সিযোৰ কাপোৰ নষ্ট কৰা মই কি কৰিম কচোন দে বা হ'ব দে হলি মই নাজং দে আর হলে হলকে ঠং দে এইযোৰ মোৰ বেলেগ কাপোৰ নাইও আজি পিন্ধি যাবার কাৰণে মই যাও নহবই দে ইমান দিন তাক লগ পা নাছিলো আৰু বা কিমান দিন লগ নাপাওঁ হ'ব দে নাজং দে আর যা হ'ব যা পিন্ধা আর এটা কান্দি দি খবৰ নাংগে যা ফোন নি যা দে হলি যাওঁ দে বা সিও মোক ৰখি আছে বহুত টাইমৰ পৰা বাই বাই পাপ্পাও কিবা বুদ্ধি কৰি হল্লো দে যেনে লগে দিছিল তাই ভাবলো আজি যাবাই নাপাওঁ হেন পাইছো মোৰে দুখ চালা জীৱনত আজিক লগিন বয়ফ্ৰেণ্ড এটাও নাপালো কিবা নতুন কাপোৰ কিনলিও চালা তাইয়ে পিন্ধি যায় কালি লগ ধৰি আছিল আৰু তাই কলাক তাই বোলে বহুত দিন লগে ধৰা নাই পাৰলি আহা কালিও লগ ধৰব মই আৰু 3 মাহ 4 মাহ 1 বছৰ ধৰি কাকো লগ ধৰবাই যাবা পৰা নাই লগ ধৰাই মানুহ নাই এনেকেই থাকলো জীৱনটো আৰু এনেকেই যাবা লাগব হেন পাইছো ওয়াই কান্দাই হলা না ভাবু দে আর এগুলা কথা ভাবলি চকুর পানি হলে থাকবো যি হৈছে আৰু